নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। হাবুঙৰ বোৱাৰী সংগীতাদত্ত ব্লগছ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আগতে আপোনালোকে টিকটকত আৰু এতিয়া মানে ইনষ্টাগ্ৰামত যেনেকৈ আপোনালোকে মৰম দি আছে তেনেকৈ মৰম দিব বুলি আশা ৰাখি মই মোৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো ঘৰৰ পৰা ওলাই আহোঁতে বনাব লাগিছিলে, কিন্তু অকণমান সময়ৰ খেলিমেলিৰ কাৰণে বনাব পৰা নহ'ল। এতিয়া মই আধা ৰাস্তাত আহি বনাইছোঁ। আজি মোৰ ভিডিঅ'টো আপোনালোকক মই দেখাবলৈ গৈছোঁ লখিমপুৰৰ পদুমনি আই থান। এতিয়া আমি আহি আছোঁ, মোৰ হাজবেণ্ড আৰু এইফালে মা আছে। মা মই আৰু হাজবেণ্ড আহি আছোঁ, আৰু ভণ্টি আছে আপোনাৰ ভণ্টি গোগামুখত আছে। ভণ্টিকো আমি লগত লৈ যাম। আজি ভিডিঅ'টো একেবাৰে বহুত স্পেচিয়েল হ'বলৈ গৈ আছে। আপোনালোকে চাই থাকক, যিমান পাৰোঁ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। মোৰ ঘৰ ধেমাজি হাবুঙত হয়। মই ধেমাজিৰ পৰা এতিয়া আহি আছোঁ। ধেমাজিৰ পৰা আপোনাৰ বাটমাৰি হৈ ঘিলামৰা হৈ আহি আছোঁ। ঘিলামৰা পাৰ হৈ মানে এডোখৰ ৰাস্তাত ইমানেই পানী হৈ আছে, আপোনালোকক মই অলপ দেখাই দিছোঁ। এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰিম। ৰ'বা, উঠি ল'বলৈ দিয়া। গাড়ী চলাই দিছে। এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিম আমি পদুমনি থানলৈ। এতিয়া গোগামুখতে ৰখি আছোঁ আমি। মা আৰু ভণ্টি কিবা হেৰি ল'বৰ কাৰণে গৈছে, অলপ ফল মূল ল'বৰ কাৰণে গৈছে, তাত দিবৰ কাৰণে শৰাইত দিবলৈ। বাকী বুট মগু আমি চব কালি ৰাতিয়ে ঘৰত তিয়াই থৈছোঁ, সেইবিলাক লৈ আহিছোঁ। ধূপ চাকিও লৈ আহিছোঁ। ধূপ চাকি কাৰণ আমাৰ দোকান আছে, আমাৰ দোকানতে পায় সেইবোৰ, সেইকাৰণে ঘৰৰ পৰা লৈ আহিছোঁ। ফল মূলটো নাপায়, ফল মূলটো ল'বৰ কাৰণে গৈছে ভণ্টিহঁত। আমি এতিয়া সেইকাৰণে আজি আমি মানে পদুমনি থানলৈ অহাৰ মেইন উদ্দেশ্যটো হৈছে মানে হাজবেণ্ডে চাকৰি পালে, মানে তেওঁৰতো চাকৰি হৈ আছিলে। তেতিয়া মানে তেওঁ মনতে ভাবি আছিলে যে মোৰ চাকৰিটো হ'লে মানে পদুমনি আই থানত শৰাইখন দিম। তো মানে আজি চাকৰিত জইন কৰা এমাহ হৈ গ'ল। তেতিয়া মানে ছুটি নাপাইছিলে, সেইকাৰণে আহিব পৰা নাছিলে। এতিয়া মানে স্কুলৰ গৰম বন্ধ হৈছে, সেইকাৰণে ভাবিছোঁ বোলো আজিয়ে দিনটো লৈ পেলাই আজিয়ে গৈ আহোঁ, শুভ কামত দেৰি কৰিব নালাগে। সেইকাৰণে সেইবুলি ভাবিয়ে ওলাই আহিলোঁ। তুমি হাই কৰি দিয়া, মুখখন কৰি থাকিব নালাগে। আকৌ এতিয়া আৰম্ভ কৰিছোঁ পদুমনি থানলৈ বুলি যাত্ৰা।
পাৰিলে পদুমণি মাৰ বিষয়ে অলপ জনাই দিম বুলি কৈছে। মই আপোনালোকক ভিডিঅ'টো মানে তেওঁৰ কথাবিলাক দেখাবলৈ চেষ্টা কৰিম। তো মানে এতিয়া ব'লক মই ধূপ চাকি জ্বলাই লওঁ। নমস্কাৰ পূজাৰী। নমস্কাৰ। হয়, আপোনাৰ পৰা আমি মানে পদুমণি আইৰ বিষয়ে থুলমূলকৈ অলপ জানিব বিচাৰিছোঁ। আপুনি মানে বিশেষত্বৰ বিষয়ে অলপ জনাই দিবচোন। হয়, বিশেষ ক'বলৈ গ'লে আই থান আমাৰ শ্ৰী পদুমনি আই থান মানে সপোনৰ বেদী কোৱা হয়। যিহেতু মানে সপোনৰ গাঁৱৰে মানুহক সপোনত দেখাইছিলে যে ইয়াত আই মাতৃ দুৰ্গা আছে বুলি। সপোনক দেখাইছিলে যে তাত মন্দিৰ এখন পাতি কেনে আপুনি পূজা কৰিব লাগিব বুলি মানে দেখাইছিলে সপোনত। তেওঁ আহি কিনে মন্দিৰখন এখন মানে গাঁৱৰ ৰাইজ মিলি কিনে সকলোৱে মানে আগৰ দিনত যেনেকৈ পাৰিছিলে মানে গছৰ পাত দি যেনেকা জেং পাত দি কিনে মানে মন্দিৰখন নিৰ্মাণ কৰি পূজা পাঠ কৰি আহোঁতে মানে কোনোবাই সন্তান বিচাৰিলে, কোনোবাই চাকৰি বিচাৰিলে, কোনোবাই বেমাৰৰ পৰা মানে মুক্তি হ'বলৈ বিচাৰিলে, সেইখিনি পূৰ্ণ হ'ল। সেইকাৰণে মানে ভক্তগণ আজিকালি মানে বেছিকৈ আহে। সেইটো কাৰণে যাৰ যি অভিষ্ট লৈ আহে ইয়াত পূৰ্ণ হয়। সেইটো কাৰণে বিশেষকৈ আমাৰ ইয়াত দুৰ্গা পূজা পতা হয় আৰু 4 ছেপ্টেম্বৰ দিনাখন প্ৰতিষ্ঠা দিৱস পতা হয়। হয় হয়, ইমানখিনি জনোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ কৰিছোঁ। আপোনালোক। নমস্কাৰ। ধন্যবাদ। তেখেতে জনাই দিলে মন্দিৰৰ বিষয়ে। মই আপোনালোকৰ এটা শিৱ মন্দিৰ আছে এইফালে, আৰু এইফালে গৈ আপোনাৰ এইফালে যাব লাগিব ৰান্ধনীশাললৈ। ইয়াতে মানে কিছুমানে আপোনাৰ হাঁহ কুকুৰা বা আগ কৰি পেলাই তেওঁলোকে হাঁহ ছাগলী ইত্যাদি আগ কৰি পেলাই তেওঁলোকে ইয়াতে ৰান্ধনীশালতে পূজা আগবঢ়াই পেলাই বনাই মেলি খাই যাব পাৰে। এইফালে আছে আপোনাৰ ৰান্ধনীশাল, মই দেখাই আছোঁ বাৰু ৰান্ধনীশালটো। এটা বহুত ৰান্ধনী ঘৰ আছে, মানে কি আপোনাৰ খানা বনাই মেলি খাব পাৰে ইয়াতে। এইফালে সোমাই নাযাওঁ আৰু আমি এতিয়া এইফালে দি পুখুৰী পাৰে দি আকৌ গুচি যাওঁ। আই থানখন এয়া আপোনালোকক মই পিছফালৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ, বেক চাইডৰ পৰা। এইফালে আপোনাৰ পুখুৰীটো আছে কাষতে। পৰিৱেশটো এবাৰ ভালদৰে দেখাই দিছোঁ। এইফালে আছে ৰান্ধনী, মানে ভাত বনাই খাব পৰা ঘৰবোৰ আছে। এইফালে হৈছে মন্দিৰ ভাগ এয়া। এইফালেদি গৈ আমি আকৌ তাত ওলাব পাৰিম। এতিয়া আমি মন্দিৰৰ পৰা ওলাই যাবলৈ লৈছোঁ। ওলাই এতিয়া আমি যাম লখিমপুৰ টাউনত। লখিমপুৰ টাউনত হাজবেণ্ডৰ মাহীৰ ঘৰ আছে, আমাৰ মাহীৰ ঘৰ আছে। মাহীৰ ঘৰলৈ যাম এতিয়া। আই থানৰ পৰা অলপ আহিয়ে দেখিছোঁ এই অকণমানি বাচ্চাকেইটাই লেটেকু বিক্ৰী কৰি আছে। কিনি আনিছা? চব 20 টকাই নেকি? চব 20 টকাই? এইটো বেছি আছে। তোমালোকে ছিঙি খাই দিলা হ'বলা। ঘৰ ক'ত? ইয়াতে ওচৰতে নে? ঘৰ ওচৰতে? সেইটো। ফাইনেলি আমি এতিয়া ঘৰ পালোহি। এতিয়া ৰাতি 8:30 বাজিছে। লখিমপুৰ টাউন পাৰ হৈ মাহীহঁতৰ ঘৰত সোমাই পেলাই
খাই বৈ তাতে আহিলোঁ আৰু তাতে অলপ সময় হ'ল মানে দেৰি হৈ গ'ল মানে কি মাহীহঁতক লগ পালোঁ বহুত দিনৰ মূৰত লগ পাই পেলাই ভিডিঅ' বনাবলৈ পাহৰি যোৱা নিচিনাই হ'ল আৰু ভিডিঅ' নবনালোৱে তাতে আৰু আহি থাকোঁতে ৰাস্তাটো এতিয়া মানে কি আন্ধাৰেই হৈ গ'ল সেইকাৰণে ভিডিঅ' বনোৱা নহ'লেই মানে এতিয়া ঘৰ এই জাষ্ট সোমাইছোঁহি আৰু বহুত ভাল লাগিলে পদুমণি আই থানত গৈ পেলাই আৰু মানে পূজাৰীজনে যেতিয়া কথাখিনি কৈছিলে সেইটো সময়ত বেলেগ মানুহো ৰখি আছিলে মানে সেৱা কৰিবৰ কাৰণে সেইকাৰণে মই লৰালৰিকৈ বন্ধ কৰি দিলোঁ ভিডিঅ'টো আৰু আপোনালোকেও আহিব তেখেতে ক'লেই নহয় মনৰ আশা পূৰণ হয় বুলি বিশ্বাস কৰিলে আৰু বিশ্বাসটোৱে মেইন ন মানুহৰ আমাৰো যোনটো বিশ্বাস কৰি পেলাই মোৰ হাজবেণ্ডে চাকৰিৰ কাৰণে মনত ভাবি থৈছিলে সেইটো সফল হ'ল চাকৰিটো হৈ গ'ল সেইকাৰণে আমিও শৰাইখন দি আহিলোঁ আপোনালোকেও আহিব বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আজিকালি আপোনালোকে আহিব বুলি আশা ৰাখিলোঁ আৰু এতিয়ালৈ বাই বাই সকলোকে মানে কি ভিডিঅ'টো বনাওঁতে মোৰ কিছু ভুলো হ'ব পাৰে প্ৰথম ভিডিঅ' বনাইছোঁ তো মানে কি অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে কথাবিলাক কওঁতে অকণমান খেলি মেলি হ'ব পাৰে আপোনালোকে কমেণ্ট বক্সত জনাই দিব কি খেলি মেলি হৈছে বা কি হৈছে ভৱিষ্যতলৈ মই আপোনালোকক আৰু মানে ভাল ভাল ভিডিঅ' আগবঢ়াই দিব পাৰিম বুলি আশা ৰাখি আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই